নমস্কাৰ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি সকলোৱে বিকলাংগ লৈ আপোনাৰ এখন জনোৱা যে আমাৰ যি ব্যক্তি আমাৰ বিকলাংগ অতি বিকলাংগৰ হয় তেখেতে আমাক যি আমাৰ চৰকাৰী পাবলগীয়া বস্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আবেদন কৰিছোঁ আৰু আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু আমি দাবী কৰিছোঁ। আজি আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লৈ আজি আমাৰ এক নম্বৰ হ'ল আমাৰ লেট্ৰিন বাথৰুম চৰকাৰ পৰা আমাৰ যি চৰকাৰী ধন আছে এইটো আমি পাব লাগে। আমাৰ চৰকাৰী ধন চৰকাৰী ঘৰ এইটো আমি পাব লাগে। আমাৰ সকলোৱে বিকলাংগ যি বৃদ্ধি যাক মানে আমি একদম নিজে আমি হিমালেখা দৰিদ্ৰ তৰল আমি একো নাই তেখেতে আমাকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মেডিকেল আৰু এম্বুলেন্স ফ্ৰী হ'ব লাগে আৰু আমাৰ চৰকাৰী যিবোৰ আঞ্চলিক চৰকাৰী ধন আমাৰ যি চৰকাৰে আমাৰ 1250 টকা দিছে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মই হাত জোৰ প্ৰাৰ্থনা কৰিছোঁ আৰু আমি গোটেই আমি অসমৰ বিকলাংগ লৈ আমি আপোনাৰ আবেদন কৰিছোঁ আমাৰ মেক্সিমাম কমভাৱে আমাৰ 3000 টকা হ'ব বুলি আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ সকলোৱে পানী যোগান ধৰিব লাগে বুলি আমি অসম চৰকাৰক নিবেদন কৰিছোঁ আৰু আমাৰ যি ব্যক্তিক আমাৰ চৰকাৰী চাউল ব্যক্তিক যি 5 কেজি পায় কমভাৱে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আবেদন কৰিছোঁ আমি গোটেই বিকলাংগ আমাৰ অসমত লৈ আপোনাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লৈ আমাৰ মেক্সিমাম আমাৰ কম ভাৱ বেছি নহয় আমাৰ 10 কেজি বিকলাংগ হ'ব লাগে আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমাৰ কম ভাগৰ কিছুমান আমাৰ এনেকে ব্যক্তি আছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মই হাত জোৰ নিবেদন কৰিছোঁ আমাৰ গোটেই অসমৰ লৈ বিকলাংগ আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ আমি প্ৰতিকে বিকলাংগ ঘৰত এটা এটাকে লেট্ৰিন বাথৰুম দিব বুলি আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আবেদন জনোৱা কৰিছোঁ। নমস্কাৰ।